পল্লৱ পাঠকৰ কথাৰে এটি ব্যতিক্ৰমী কবিতা কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব। তেন্তে বলক আৰম্ভ কৰোঁ। কবিতাৰ শিৰোনাম মধ্যবিত্ত। হয় ছাৰ, আমি মধ্যবিত্ত। আমাৰ দুখ ক'তনো বুজিব। আমি সময়তকৈ বেছি প্ৰাধান্য দিওঁ টকাক। সময় দিব নলগাখিনিকো দিওঁ আমি সময়। চিটি বাছৰ 10 টকা বচাবলৈ সদায় 3-4 কিলোমিটাৰ খোজকাঢ়োঁ। ট্ৰেকাৰৰ টকা বচাবলৈ মালিকৰ জামত চিটি বাছৰ ভিতৰত সদায় ঘামেৰে স্নান কৰোঁ। বজাৰত আলু পিঁয়াজৰ লগত ফ্ৰী ধনিয়া, আদা নহৰুৰ লগত ফ্ৰী জলকীয়াৰ বাবে সদায় কাজিয়া কৰোঁ। এয়াই আমাৰ স্বভাৱ। হয় ছাৰ, আপুনি ঠিকেই ধৰিছে, আমি মধ্যবিত্ত। মহানগৰীৰ ৰাজপথৰ বিলাসী বাইকবোৰ দেখি দেখি কল্পনাৰ সাগৰত বুৰ যাওঁ। মহানগৰীৰ বিলাসী জীৱন কটোৱাৰ আমাৰো সপোন আছে। পিছে কি কৰিব, গাঁৱত আপোন ঘৰ এখনো যে আছে। আমাৰো মন যায় KFC, ডমিনোজ কিম্বা পিজ্জা হাটত বহি পিজ্জা খোৱাৰ, অথবা ষ্টাৰবাক্সত বহি একাপ কফি খোৱাৰ। কিন্তু পিছফালৰ পকেটৰ পাৰ্চটোত হাত বুলাই ফুটপাথত বহা কুমটিখনলৈ ঢাপলি মেলোঁ। 5 টকাৰ গজা, 5 টকাৰ চাহ, বাছ খতম। এয়াই আমাৰ 5 ষ্টাৰ হোটেলৰ খানা। সন্ধিয়াটো হ'লেই মায়ে ফোন কৰে, কয়, বাবা ভালে আছ নহয় তই? দেউতাৰ ৰিটায়াৰ টকাকেইটাৰে আমি ভালকৈ চলি আছোঁ। তই অলপ টকা সাঁচিবি, ভনী আৰু গাভৰু হ'ল নহয়। নেৰা, মুনুও বৰজনী হ'ল, তাইকো এঘৰলৈ উলিয়াই দিবৰ হ'ল। একমাত্ৰ ভনীজনীৰ বিয়াখনো ধুমধামেৰে পাতিব লাগিব, ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগিব, কাৰণ আমি যে মধ্যবিত্ত। নহ'লে হেজাৰজনে হেজাৰটা কথা উলিয়াব, চিপচ বুলি আমাক হাঁহিব। মুখ খুলি ক'বও নোৱাৰোঁ, আত্মীয়ৰ পৰা খুজিবও নোৱাৰোঁ, কাৰণ পিঠিত লেবেল এটা আছে নহয়। ছাৰ, আমাৰ দুখ ক'তনো বুজিব, আমি যে মধ্যবিত্ত।